আপোনালোকক স্বাগতম জনাইছোঁ মোৰ চেনেলটোলৈ। আপোনালোকে চাই আছে RJTech ইউটিউব চেনেল। আপোনালোকে যদি মোৰ প্ৰথমবাৰৰ কাৰণে চেনেলটো চাই আছে তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি দিব। যদি আজিৰ ভিডিঅ'টো ভাল লাগে তেতিয়াহ'লে লাইক কৰি দিব। আজিৰ ভিডিঅ'টোৰ টপিক হৈছে আপোনালোকৰ ফেচবুকত যদি 5000 ফ্ৰেণ্ড হৈ গৈছে, আপোনালোকে ফ্ৰেণ্ড বঢ়াব পৰা নাই, তেতিয়াহ'লে আপোনালোকে ফ'ল' অপশ্যনটো অন কৰি আপোনালোকে ফ'ল'ৱাৰ্ছ কেনেকৈ বঢ়াব। তেতিয়াহ'লে একদম ভিডিঅ'টো সমালোচনা কৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। আপোনালোকে ফেচবুকত ফ'ল' অপশ্যনটো ইনেবল কৰিবলৈ হ'লে আপোনালোকে ক্ৰ'ম ব্ৰাউজাৰটো অ'পেন কৰি ল'ব। অ'পেন কৰাৰ লগে লগে আপোনালোকৰ যিটো ফেচবুক অ'পেনটো ক্ৰ'ম ব্ৰাউজাৰত অ'পেন কৰিব। মই ইণ্টাৰনেটটো খোলা লৈছোঁ, ইণ্টাৰনেটটো খুলি লৈছোঁ। ইণ্টাৰনেটটো খোলাৰ পিছত আপোনালোকৰ ফেচবুক এপটো অ'পেন কৰি ল'ব। আপোনালোকৰ এনেকুৱা হোম স্ক্ৰীণত আপোনালোকৰ ফেচবুক এপটো অ'পেন হ'ব। আপোনালোকে ওপৰত যিটা থ্ৰী ডট অপশ্যন পাব, সেই থ্ৰী ডট অপশ্যন আপোনালোকে ক্লিক কৰি দিব। ক্লিক কৰাৰ লগে আপোনালোকৰ তললৈ স্ক্ৰল ডাউন কৰিব। স্ক্ৰল ডাউন কৰাৰ পিছত আপোনালোকৰ ইয়াত ছেটিংছ বুলি এটা অপশ্যন পাব। স্ক্ৰল ডাউন কৰি থাকিব। স্ক্ৰল ডাউন কৰাৰ পিছত আপোনালোকৰ ইয়াত পাই যাব এটা ছেটিংছ বুলি। সেই ছেটিংছটো আপোনালোকে ক্লিক কৰি দিব। ক্লিক কৰাৰ লগে লগে আপোনালোকৰ ইয়াত আৰু এটা অপশ্যন পাব। অপশ্যনটো হৈছে পাব্লিক পোষ্ট বুলি এটা অপশ্যন পাব। সেই অপশ্যন আপোনালোকে ক্লিক কৰি দিব। ক্লিক কৰা আপোনালোকৰ ইয়াত সকলোবোৰ ফ্ৰেণ্ড হৈ থাকিব। মই আপোনালোকক দেখুৱাই দিয়া নিচিনা সকলো ধৰণৰ আপোনালোকৰ ফ্ৰেণ্ড হৈ থাকিব। আপোনালোকে কি কৰিব লাগিব, আপোনালোকে চব এইবিলাক পাব্লিক কৰি দিব লাগিব। চব এইবিলাক টিক কৰি চব পাব্লিক কৰি দিব। মই পাব্লিক কৰি দিছোঁ, দেখিবলৈ পাইছে। চব পাব্লিক কৰাৰ পিছত আপোনালোকৰ ডাইৰেক্ট বেক যাব। বেক যোৱাৰ পিছত আপোনালোকৰ আৰু এটা কাম কৰিব লাগিব। আৰু কামটো হৈছে আপোনালোকৰ ইয়াত এটা অপশ্যন পাব প্ৰাইভেচি ছেটিংছত ক্লিক কৰাৰ পিছত আপোনালোকৰ ইয়াত যিবিলাক হু কেন চি ইউৰ ফিউচাৰ পোষ্ট, আপোনালোকে এইবিলাক চব ফ্ৰেণ্ড হৈ থাকিব। আপোনালোকে চব পাব্লিক কৰি দিব। অলৰেডি চব যিমান ফ্ৰেণ্ড আছে চব পাব্লিক কৰি দিব। পাব্লিক কৰাৰ পিছত আপোনালোকৰ বেক যাব। বেক যোৱাৰ লগে লগে আপোনালোকৰ প্ৰফাইলটো চেক কৰিব। প্ৰফাইলটো চেক কৰিলে আপোনালোকৰ প্ৰফাইলটো ক্লিক কৰিব। ক্লিক কৰা আপোনালোকৰ যদি আপোনাৰ ফ'ল'টো অপশ্যনটো আহিছে নে নাই কেনেকৈ চেক কৰিব। আপোনালোকৰ ইয়াত এটা লাষ্টত যিটো থ্ৰী ডট অপশ্যন দেখিলে হ'ব, সৰু কোণা এটা নিচিনা, কোণা এটা লাষ্টত কোণা এটা যাব। সেই আপোনালোকে ক্লিক কৰিব। ক্লিক কৰাৰ লগে আপোনালোকে আৰু এটা অপশ্যন পাব ভিউ এছ। সেই ভিউ এছটোত আপোনালোকে ক্লিক কৰি দিব। সেই ভিউ এছটো ক্লিক কৰাৰ লগে লগে আপোনালোকৰ দেখিবলৈ পাইছে অলৰেডি আপোনালোকৰ ফ'ল' অপশ্যনটো ইয়াত এড হৈ যাব। একদম আপোনালোকৰ একদম সহজ ট্ৰিক্স। আপোনালোকে এইটো ইনেবল কৰি আপোনালোকৰ ফ'ল'ৱাৰ্ছ বঢ়াব পাৰিব। যিমান আপোনালোকৰ 5000 ফ্ৰেণ্ড হোৱাৰ পিছত আপোনালোকৰ ফ্ৰেণ্ড একচেপ্ট নোহোৱা হয়, ফ্ৰেণ্ড ৰিকুৱেষ্ট একচেপ্ট নোহোৱা হয়, আপোনালোকৰ এনেকৈ আপোনালোকৰ ফ'ল'ৱাৰ্ছ অপশ্যনটো ইনেবল কৰি আপোনালোকৰ ফ'ল'ৱাৰ্ছ বঢ়াব পাৰিব। যদি মোৰ ভিডিঅ'টো ভাল লাগিলে লাইক কৰি দিব। যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি দিব। এনেকুৱা ধৰণৰ নলেজেবল ভিডিঅ' আপোনালোকে ৰেগুলাৰলি পাই থাকিব।